এইফালে আজি বনাইছোঁ বেয়া লাগিছে গ'লে আজি বনাইছোঁ এইটো হ'ল বাহু মাছৰ এটা ধুনীয়া ৰেচিপি আৰু পিঁয়াজ দি বনাইছোঁ। সাধাৰণতে আমি পিঁয়াজ দি নবনাওঁ হয় নাই, টেঙা বা আমি তেনেকৈ নবনাওঁ, এইটো বেংগলী ষ্টাইল হয়। হঠাতে এটা শ্বৰ্টছ পালোঁ আৰু ভাবিলোঁ অকণ ট্ৰাই কৰি চাওঁ। খুব ধুনীয়া হৈছে, এখেতে আহি টেষ্ট কৰি গ'লহি। আৰু বনাবলৈ তেনেই সহজ, দৈ কাতলা বুলি কয় তেওঁলোকে। দৈ কাতলা বুলি আপোনালোকে শ্বৰ্টছ মাৰি দিলে ধেৰ অজস্ৰ আহিব। তাৰপিছত মই আজি কৰি চালোঁ, পিঁয়াজ অকণমান দি তাতে ইলাচি ডালচেনি দি পিনে ভাজি লৈ, হালধি নাই দিয়া। তাৰপিছত কেলৈ হৈছে এনেকুৱা, তাৰপিছত অকণমান দৈ ফেটি দি দিলোঁ। তাৰপিছত ভজা মাছ কেইটুকুৰা দি দিলোঁ আৰু জিৰা ধনিয়া আৰু জলকীয়া গুড়ি দিয়া নাই এতিয়ালৈকে, কাৰণ ছোৱালীয়ে খাব। গতিকে ৰাতি কৰিছোঁ দেই, এইটো চচটো ৰাতি কৰিছোঁ, গতিকে কালাৰটো ইমান ভাল নেদেখিব। এদিন বনাই খাবচোন, ভাল লাগে। বিশেষ একো নাই, পিঁয়াজখিনি গুড়ি কৰি তেলত ভাজি ল'ব, তেজপাত ইলাচি ডালচেনি জলকীয়া এটা দি, তাতে ভজা পিঁয়াজখিনি দি নিমখ অকণ দি ভাজি ল'ব, হালধি নিদিব। আৰু পিছত দৈ অকণ দি, আৰু যদি দৈখিনি টেঙা হয় চেনি অকণ দি দিব। মই চেনি দিছোঁ অকণমান, খাই ভাল লাগে। আগতে মই মোৰ এগৰাকী বেংগলী বান্ধৱীৰ ঘৰত খাইছিলোঁ এই বস্তুটো, ইমানেই সোৱাদ, সিহঁতৰ ঘৰ লোৱাত খাইছিলোঁ। গতিকে ভাবিলোঁ আজি বনাওঁ, খাই চাওঁ। আৰু হঠাতে আজি একচুৱেলি ৰীল এটা আহিলে, চালোঁ, সেইটো দেখিয়ে মনত পৰিলে। তাকে ভাবিলোঁ আপোনালোকক ক্লিপ এটা দেখাই দিওঁ। এইয়া চাওক, দেখিছেনে?